নমস্কাৰ আপোনালোক সকলোকে গীতিজ গুড লাইফলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটি সৰু ভিডিঅ' লৈ আহিছোঁ। আচলতে আজি মোৰ ডাঙৰ ছোৱালীজনীৰ জন্মদিন। তাৰ উপলক্ষে আমি সৰু সুৰা থুলমূলকৈ তাইৰ মনটো ভাল লগাকৈ অলপ প্ৰিপাৰেশ্যন কৰিছোঁ। এতিয়া আমি প্ৰথমে ডেক'ৰেশ্যন কৰিম যাতে তাই ৰাতিপুৱা শুই উঠি দেখিয়ে মনটো ভাল লাগে। আৰু ক'ভিড পৰিস্থিতিৰ কাৰণে আমি ভালদৰে ডাঙৰকৈ আমি একো পাতিব পৰা নাই, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাব আৰু সকলোৱে তাইক আশীৰ্বাদ দিব যাতে ভৱিষ্যত জীৱনটো তাইৰ সুখৰ হয়। আহকচোন এতিয়া মোৰ লগত ভিডিঅ'টো উপভোগ কৰক। এয়া আমাৰ ফাইনেল ডেক'ৰেশ্যন হৈ গ'ল। ভাইটি ভণ্টি আৰু মই মিলি ধুনীয়াকৈ সজালোঁ। চাওকচোন কেনেকুৱা লাগিছে। ক'ভিড পৰিস্থিতিৰ কাৰণে যোৱা বছৰো তাইৰ বাৰ্থডে আমি নকৰিলোঁ। এইবাৰ পণ্ডিতজীক আনি সেয়েহে পূজা এভাগ দিলোঁ, তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কৰিবলৈ থাকি গ'ল। মই তেল দিছিলোঁ প্ৰথমে, তাৰপিছত পিঁয়াজৰ পেষ্ট, আদা নহৰু পেষ্ট আৰু দুখন তেজপাত আৰু অলপ চেনি দি মই ভাজিলোঁ। ভাজা হৈ গ'ল, এতিয়া অলৰেডি ভাজা হৈ গৈছে মোৰ। এতিয়া মই ইয়াত এইখিনি খাচী মাংস মেৰিনেট কৰি ৰাখিছিলোঁ আধা ঘণ্টা সময়। পিঁয়াজ দিয়া আছে, ইয়াত কাটি থোৱা পিঁয়াজ ঢালি দিম। আজি মোৰ ছোৱালীৰ জন্মদিন, গোটেইখিনি মই বনালোঁ আৰু বাকীখিনি ৰেচিপি আপোনালোকক দিয়া নহ'ল কাৰণ বহুত ব্যস্ত হৈ গ'লোঁ। আলহীবোৰ আহিলে দুটামানে দিম। আজি ছোৱালীৰ বাৰ্থডে বুলি মানে জন্মদিন বুলি কোনো ধৰণৰ আমাৰ প্ৰস্তুতি নাই, কোনো ধৰণৰ পাৰ্টি নাই। কিন্তু কি হৈছে মানে মোৰ ঘৰৰ নিজৰ বাহঁত আহিছে, মোৰ ভণ্টিজনী আহিছে আৰু বাকী ৰাস্তাত থকা এতিয়া ক'ভিডৰ দিনত যিবোৰ মানুহে খুব অভাৱ অনাটনত চলিছে তেওঁলোকক মই এসাঁজ আজি খুৱাম বুলি ভাবিছোঁ। এয়াই মই এতিয়া ইয়াত খাচী মাংস বনাই আছোঁ আৰু ইয়াত বনাই আছোঁ বেঙেনা ফ্ৰাই কৰি আছোঁ, দেখিছে। আৰু বাকীখিনি ৰেচিপি আপোনালোকক মই দেখাব পৰা নগ'ল, আগতীয়াকৈ কৰি থাকিলোঁ, সময়বোৰ পাৰ হৈ গুচি গ'ল। আৰু ইফালে মোৰ ভণ্টি মানে মোৰ বহুত মৰমৰ, নিজৰ একেবাৰে তেজ মঙহৰ নহয় যদিও অতিকৈ মৰমৰ মোৰ ভণ্টিয়ে বেলেগ মুৰ্গী মাংস বনাই আছে, তাকো আপোনালোকক এবাৰ দেখাওঁ। কিবা এটা ক'বা। এয়া মোৰ ভণ্টি, অতি মৰমৰ ভণ্টি আৰু মোৰ যি বিপদৰ সময়ত মোক বহুত সহায় কৰি থৈছে। মুৰ্গী মাংস বনাই আছে এতিয়া। মোৰ চেহেৰা নাচাব কিন্তু দেই, মোৰ অৱস্থা নাই। এয়া মোৰ পোৱালীকেইটা আৰু বাৰ্থডে গাৰ্ল এজনী হাই কোৱা। হাই। বাৰ্থডে গাৰ্লে খেলি আছে আৰু মোৰ এয়া দাদাৰ ছোৱালী, এয়া মোৰ সৰুজনী ছোৱালী আৰু মোৰ বৌ আহিছে বহুত দিনৰ পিছত, একদম 3-4 মাহৰ পিছত আহিছে ক'ভিডৰ পিছত। আৰু এয়া মোৰ ভাইটিৰ ফ্ৰেণ্ড, মৰমৰ ভণ্টি। তাই নিক নেমটো কওঁ নেকি? তাইৰ নাম পেলু। আমি পেলু বুলিয়ে জানো, নহয় দেই, আচল নাম তুলিকা। আৰু ৰাতিপুৱা মোৰ গোসাঁই থানখন আপোনালোকক এবাৰ দেখাই দিছোঁ।
জিৰা, দালচেনি, ইলাচি আৰু লং দি মিক্সিত দি পেষ্ট বনাই দিছিলোঁ, সেইখিনি দিলোঁ। দিয়াৰ পিছত ইয়াত অলপমান দি মই মিট মছলা দিলোঁ আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দিম অলপ। এতিয়া মাংসত পানী দিম। ভাজখোৱা হৈ গ'ল মোৰ ভাল। মই ইমান বেছি ব্যস্ত হৈ গ'লোঁ যে আপোনালোকক ফাইনেল মাটনৰ মানে ৰেচিপিটো দেখাবলৈ পৰা নগ'ল। যাম, পেকিং চলি আছে, এতিয়া আমি পেকিং কৰি আছোঁ। ভাত ব্ৰাউনলেছ মিক্স কৰি দিয়া হৈছে। তাইৰ মানে জন্মৰ কাগজত লিখা আছিলে অলপ ৰঙচুৱা চাউল মিক্স কৰি দিবলৈ। যিহেতু ৰঙা চাউল নাই, ব্ৰাউন ৰাইচকে মিক্স কৰি বনাই দিছোঁ। জ্বলা ভাত বুলি নাভাবিব দেই। মই বহুত পইচা গোটাইছিলোঁ আজি মোৰ জন্মদিন কাৰণে। মই এয়া পইচা ৰাস্তাত থকা মানুহবোৰক দিম। মই পইচা জমা কৰিছিলোঁ মোৰ নিজৰ বাৰ্থডেৰ কাৰণে। এতিয়া মই ৰাস্তাত থকা মানুহবোৰক দিম এইখিনি পইচা। ঘৰৰ পৰা ওলাই যিখিনি আনিছিলোঁ পেকেট লাঞ্চ সম্পূৰ্ণ শেষ হৈ গ'ল। বৈশিষ্ট্য চাৰিআলিৰ পৰা তিনিআলিলৈ আহি যিমান মানুহ আছিলে সকলোকে দিলোঁ। যাৰ প্ৰয়োজন আছিলে, যোন ভোকাতুৰ আছিলে, যোনে বিচাৰিছিলে তেওঁলোকক দিলোঁ। খুব ভাল লাগিছে, কাৰণ পেকেটখিনি যদি ঘূৰাই আনিলোঁ হয় বেয়া লাগিল হয়। সম্পূৰ্ণ মানে যিখিনি মানুহৰ প্ৰয়োজন আছিলে তেওঁলোককে দিবলৈ পালোঁ, সেইকাৰণে বিশেষকৈ ভাল লাগিলে। আৰু এতিয়া তেওঁলোকৰ আশীৰ্বাদ লৈ ঘৰলৈ ঘৰমুৱা হৈ আহি আছে।